সকলোকে মোৰ ৰিয়েলিটিটোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে সকলোৱে জানে যোৱাকালি গুৱাহাটী হাইকোৰ্টত যি NISDLৰ ডকুমেণ্ট ৰিলেক্সনৰ যি কেছ আছিলে সেই কেছটোৰ শুনানি আছিলে। আচলতে ডাবল বেঞ্চৰ যিসকল পিটিশ্যনাৰৰ লগতে যিসকল NISৰ পৰা DLED কৰা প্ৰাৰ্থী আছে সকলোৱে আচলতে যোৱাকালি দিনটো কিবা এটা আশা কৰিছিলে। এতিয়া কেতিয়াবা এনেকুৱা লাগে আমাৰ ভাৰতবৰ্ষৰ কিছুমান প্ৰশাসনিক ব্যৱস্থাটো ঠিকেই থাকে, ব্যৱস্থাবিলাক কিন্তু তাত জনসাধাৰণে আশা অনুৰূপ সেই ব্যৱস্থাৰ পৰা কিন্তু ফলাফলবিলাক নাপায়। এতিয়া আপোনালোকে চাওক, আজি 4টাকৈ ডেটত আজি হিয়াৰিঙে হোৱা নাই। যোৱা 4 ফেব্ৰুৱাৰী তাৰিখে এটা হিয়াৰিং আছিলে। সেই হিয়াৰিঙতো আমাৰ অসমৰ অধিবক্তা জেনেৰেল মাননীয় দেৱজিৎ শইকীয়া ডাঙৰীয়া তেখেত অনুপস্থিত। আৰু যোৱাকালি যিটো হিয়াৰিং আছিলে তাতো তেখেতে হিয়াৰিংটো হোৱাৰ প্ৰাক মুহূৰ্ততে তেখেতে 9 নম্বৰ কোৰ্টত এটা কেছ আছে বুলি তেখেতে হিয়াৰিঙত উপস্থিত নাথাকিল। আৰু উপস্থিত নথকাৰ ফলত নহ'ল হিয়াৰিংটো। ইচ্ছা কৰিলেতো তেখেতৰ যি সহপাঠী অধিবক্তা তেখেতেও কিন্তু যোৱাকালি হিয়াৰিংটো কৰাব পাৰিলেহেঁতেন, কিন্তু সেইটোও নকৰিলে। বা যা হওক, আমি আশা কৰিম আগন্তুক যি 12 মাৰ্চ তাৰিখে এই কেছটোৰ যি শুনানি হ'ব তাত যাতে তেখেতে উপস্থিত থাকে। এতিয়া কেছ এটা হাৰা জিকাটো সেইটো পাছৰ কথা, কিন্তু শুনানি যদি নহয় তেতিয়াহ'লে জনসাধাৰণৰ এই ব্যৱস্থাটোৰ ওপৰত কেনেকৈ বিশ্বাস আৰু আস্থা থাকিব, আৰু জনসাধাৰণেও প্ৰশ্ন তুলিবলৈ বাধ্য হয়। যা হওক, বহুতে যোৱাকালি কোৰ্টৰ ফালৰ পৰা কিবা ওলাইছে নেকি সেইটো যিহেতুকে জানিবৰ কাৰণে বিচাৰিছিলে, যে আপোনালোকে স্ক্ৰীণত দেখা পাইছে যোৱাকালি কোৰ্টৰ পৰা ওলোৱা কপি এইটো। ইয়াতে এপিলেণ্টৰ ফালৰ পৰা ইয়াতে আমাৰ অধিবক্তাসকল আছিলে, জ্যেষ্ঠ অধিবক্তা মাননীয় KN চৌধুৰী ছাৰ, মাননীয় অধিবক্তা AB দে, মাননীয় অধিবক্তা S হুছেইন, আৰু ভিডিঅ' কনফাৰেন্সত আছিলে মাননীয় সুপ্ৰিম কোৰ্টৰ অধিবক্তা M মনদীপ কাল্লা ডাঙৰীয়া। আৰু প্ৰতিবাদী পক্ষৰ পৰা গোটেইকেইটা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আছিলে। ইয়াতে এলিমেণ্টেৰী এডুকেশ্যনৰ ফালৰ পৰা আছে, NISৰ ফালৰ পৰা আছে, আৰু NCTৰ ফালৰ পৰা আছে। ক্ৰমে মাননীয় NJ খাটনিয়াৰ, মাননীয় RB বৰা, মাননীয় R বৰুৱা আৰু মাননীয় I আলম। ইয়াতে তলৰ কি লিখা আছে চাওকচোন। বিফৰ অনেবল দ্য চিফ জাষ্টিছ মিষ্টাৰ অশুতোষ কুমাৰ, অনেবল মিষ্টাৰ জাষ্টিছ অৰুণদেৱ চৌধুৰী। ইয়াতে মাননীয় মুখ্য ন্যায়াধীশ অশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণদেৱ চৌধুৰী তেখেত দুজনৰ কথা উল্লেখ কৰিছে। 24/2/2026 অশুতোষ কুমাৰ CJ, মাননীয় মুখ্য ন্যায়াধীশ অশুতোষ কুমাৰ, ফৰ দ্য নন এভয়লাইবিলিটি of the learned Advocate General Assam, who is addressing this court in this matter presently, let this set of cases be listed on 12/3/2026 on priority basis. ইয়াতে ইয়াকে কৈছে যে যিহেতুকে অসমৰ মাননীয় অধিবক্তা জেনেৰেলে যিহেতু এই কেছটো চাই আছে বা ইয়াৰ লগত সম্বন্ধ তেখেতৰ লগত যিহেতু আছে, আৰু তেখেত যিহেতুকে নাথাকিল, তেখেত যিহেতু অনুপস্থিত, সেইকাৰণে তাৰ ওপৰত ভিত্তি কৰি আৰু এই কেছটোৰ যিটো প্ৰাথমিকতাৰ ওপৰত ভিত্তি কৰি আগন্তুক 12 মাৰ্চ তাৰিখলৈ কিন্তু সূচীবদ্ধ কৰা হৈছে বুলি কৈছে। অৰ্থাৎ এই কেছটোৰ শুনানি আগন্তুক 12 মাৰ্চ তাৰিখে গুৱাহাটী হাইকোৰ্টত হ'ব। এইখিনি আছিল যোৱাকালি গুৱাহাটী হাইকোৰ্টৰ উপমূৰীয়া কেছৰ আপডেট। এইখিনিকে কৈ মোৰ এই আজিৰ ভিডিঅ'টি সামৰিব ওলাইছোঁ। সদুশেষত যিসকল বন্ধু বান্ধৱে মোৰ এই ভিডিঅ'টি শেষলৈকে চালে সকলোকে ধন্যবাদ জনালোঁ। আৰু যদি ভিডিঅ'টি ভাল লাগে লাইক কৰিব, হাইপ কৰিব, কমেণ্ট কৰিব। আৰু যিসকল বন্ধু বান্ধৱে এতিয়াও মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সদুশেষত পুনৰবাৰ সকলোকে ধন্যবাদ জনালোঁ।